Sahu Buwari, Sahu Buwari. Pori, Pori, শুনিছ না নাই শুনা বাৰু? Pori, তই শুয়ে থাকিবি নে ঘৰৰ কামবোৰ কৰিবিহি? মা, কওকচোন। যা ভাত বনা গৈ, মোক ভোক লাগিছে। বাৰীৰ পৰা আহোগৈ এই কটাৰীখন বিচাৰিয়ে আহিছিলোঁ ৰ'ব দেউতা মই বিচাৰি দিছোঁ কটাৰীখন ইয়াতে ক'ৰবাত থৈছিলোঁ পিছে বোৱাৰী অলপ ভাল পাইছানে তেনেকৈ পোৱা নাই দেউতা বিষটো আছেই বেছিকৈ বিষাইছে যদি ডাক্তৰকে মাতি দিওঁ নেকি নালাগে দেউতা এয়া লওক ভাত দিয়া আহা আহা মই বাহিছো আহা কলেজলৈ মোৰ দেৰি হৈছে হেৰা এই দিন দুপৰতে ঘূৰি আছা যে নাইও এনেই পৰি আছো এনেই ঘূৰি থাকিলে বেমাৰী হ'বা উঠা নহ'লে পৰীকে অলপ কামত সহায় কৰি দিয়াগৈ তাই ৰাতিপুৱা বহুত দুখ পালে হ'লেও কামবিলাক কৰিয়ে আছে হেল্ল' পৰি কি কৰি আছা এতিয়া এনেই বহি আছো তুমি কি কৰিছা এনেই আছো মা দেউতা আৰু ভণ্টি কি কৰিছে তেওঁলোকে ভাত খাই এতিয়া শুবলৈ লৈছে অনুপম শুনা না মই যে আজি মূৰত দুখ পালো কেনেকৈ বেছিকৈ দুখ পালা নেকি নাই বেছিকৈ দুখ পোৱা নাই এনেই অকণমান পৰি গলো মই বেছিকৈ দুখ পালা বুলি ভয় খাই গৈছিলোঁ
কঁকালডোখৰ ইমান বিষাইছে, কাম নকৰিলেও নহ'ব। নাই, এনেকৈ বহি থাকিলে বেছিহে বিষ হ'ব। দেউতা চাহ আনিছো। বুৱাৰী, অলপ ভাল পাইছানে? পাইছো দেউতা, কালিতকৈ বিষটো অকণ কমিছে। বেছিকৈ কাম নকৰিবা, অলপ বিষোৱা যেন অনুভৱ হ'লে অলপ আৰাম কৰি দিবা। হ'ব দেউতা। শুনা না, হ'ব দে এতিয়া, পাছত কথা পাতিম। মায়ে মাতিছে, মই কলেজলৈ ওলাই লওঁ, পিছত কথা পাতিম। যাম। এইটোৱে সেইটো নহয় জানো, মই কলেজত পঢ়ি থকা অৱস্থাত যে সদায় বেলেগ বেলেগ ছোৱালীত ঘূৰি ফুৰে, আৰু তাৰ লগৰবোৰৰ মুখতো শুনিছিলোঁ তাৰ চৰিত্ৰৰ কথা। সি যে ছোৱালীবোৰৰ মিছা প্ৰেমৰ জালত পেলায় আৰু মন ভৰিলে এৰি দিয়ে।